সেই বতৰ দেখিছোঁ ইমান ধুনীয়া বতৰ মোৰ মুতিছে চাহি ছাগলীটো ৰৈ পেলাই কি অৰ্ধনাৰী লিখা আছে নহয় হ'লেও ৰ'দটো থাকিলে বেছি ভাল নহয় ৰ'দ উঠিলে বেলেগ এটা হেৰি থাকে চাইনিং চাইনিং মোৰ মোবাইলটো ৰ'দ থাকিলেহে ফটো ভাল থাকে ধলপুৰ হোমষ্টে এইখনেই ধলপুৰ হোমষ্টে আজি মানুহ বেছি নাই ঠাণ্ডা বতৰ বনাই এতিয়াও আছে হ'লেও এতিয়া মানুহ আহি থাকিব ফুলখিনি নতুনকৈ হেৰি কৰি চাইছে মানে ফুলি ৰৈছে আৰু সেই দলংখনলৈ যাম মেক্সিমাম কেপাচিটি 5% মানে বেছিকৈ উঠিব নাই 5% উঠিব পাৰে মোৰ কিন্তু ভয় লাগে এখন এনেকুৱা দলঙত উঠিবলৈ ওলাবা দলং পাৰি উঠিব পাৰি ইটো পালে যাবানে কেলৈ নাযাবা পাৰিবা যাবলৈ উঠাইছোঁ এইখন ওলমাত এইখনৰ নামটো কি হ'ব ওলমাত লং বাঁহৰ ওলমাত লং এইখন মোৰ বহুত ভয় লাগে যাবলৈ ভয় লাগে নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এতিয়া মই বহুত ধুনীয়া জেগা এটাত আছোঁ ধলপুৰত হয় ধলপুৰ হোমষ্টে গতিকে আপোনালোককো প্লেচটো দেখুৱাম বহুত ধুনীয়া ধুনীয়া চব মানে বাঁহেৰে বনোৱা চব কি আছে চব দেখাই দিম আপোনালোকক আৰু ইয়াত থকা ব্যৱস্থা খোৱাৰ ব্যৱস্থা চব আছে গতিকে ব'লক এতিয়া জেগাটো চাওঁ এতিয়া আমি বৰ্তমান উঠি আছোঁ এয়া ওলমা দলং এইখন ওলমা দলং হাই টুন লৰাই দিছোঁ দেই এয়া মোৰ বান্ধৱী অকণ আগত কৈছিলে বাৰু কি হ'ল নলৰ আমাৰ পৰি যাম খাইছোঁ আহি থাকা লৰাই দিছোঁ আহি থাকা এইটো এখন দলং এইফালে আছে পানী এইফালে মাজতে দলংখন নৈখন আমাৰ এখন ধলপুৰৰ ওলমা দলং বুলি ক'ব লাগিব ওলমা দলং বুলিয়ে ক'ম আৰু ন বেলেগটো দলঙৰ নাম নাই ইয়াত ওলমা বাঁহৰ দলং বাঁহেৰে সজা চব ইয়াত বাঁহেৰে সজাইছে বাকী ব'লক চাওঁগৈ আৰু কি কি আছে এতিয়া ব'লক আপোনালোকক একদম এই ভিতৰৰ ৰুমটো দেখাওঁগৈ ব'লক এতিয়া সোমাই যাওঁ ভিতৰলৈ মানুহ আছে নাই গম নাপাওঁ বাৰু হ'লেও ব'লক চাওঁগৈচোন কোনোবা আছে নেকি এইটো ভিতৰতো মানুহ থকা মানে ইয়াত মানুহ থাকিব পাৰিব ইয়াত মানুহ আছে ইয়াত দেখিছে একদম বিচনাত মানে কাপোৰ চাপোৰ কৰি থৈছে মানুহ চানুহ আছে দেখা নাই আমি ইয়াত সোমোৱা কিন্তু কোনোবাই যদি দেখে গালি পাৰিবও পাৰে কাৰণ মানুহ আছে চাগে ইয়াত কাৰণে বুলি একদম ধুনীয়াকৈ শুই উঠা এইবিলাক মানে কাপোৰ কানি জপাই নাই আৰু এইটো এইফালে এইটো কুলাৰ আছে এখন আইনা মোক চাব পাৰি দেখিছে নাই একদম কি ধুনীয়া একদম বিচনা এইফালে বহিবলগীয়া জেগা আছে বহি দিয়া অকণমান বাকী এফালে চাওক আলনা এইটো বাথৰুম হয় সোমাই নাযাওঁ আৰু বাথৰুমটোলৈ বাকী এফালে এখন খিৰিকী চাওক চব ফেচিলিটি আছে কি নাই ইয়াত সৰুকাল বাল্যকাল মানে মনত পেলাইছা হয় নাই সৰুকাল জোলনা খেলি আছে মই বহিলে চাগে ভাঙিয়ে থাকিব এখন পিৰা দি বনোৱা আছে দেখিছা নাই পিৰা হয় খেলা আজি চুকুন মেহচুচ হৈ ৰহি হয় এইটো চকাৰ এইটো কি ধুনীয়াকৈ মাৰিছোঁ ফটো এখন পিৰা জোলনা এখন কিহৰ জোলনা এইটো চকা টিউবৰ হয় এই যে গাড়ীত লৈ টায়াৰ হয় নাই ইয়াত মানে বহি কেনেকৈ ইয়াত সোমাই ল'ব লাগিব এইটোত খেলিব নাইতো মই নোসোমামেই চাগে ঐ এইবোৰ কি গছৰ এইখিনি কি কৰি থৈছে চোৱাচোন এইটো হয় ফিছ পণ্ড সেইবিলাক চাওঁ আপোনালোকক দেখালোঁ ফিছ পণ্ড দিয়ে কনফাৰেঞ্চ হল ইয়াত আমি কথা পাতিব পাৰিম নাই ব'ল এনেই সোমাওঁ আকৌ ভৰিটো মোহাৰি হাঁহ ধূলি সোমাব কাষত চোৱা আকৌ ইয়াত লেম্প টিভি পুৰণা কালৰ টিভি দেখা থৈছে নেকি নাই আজিকালি মানে পাবলৈ নাই যে এইফালে এইটো শিলগুটি নেকি ভৰিটো মোহাৰি আহা ৱাও এইটো ৰুমত থাকিবলৈ চোৱা ইমান ধুনীয়া লাগিছে চব ইয়াত বাঁহেৰে বনোৱা একদম বেলেগ একো নাই চব বাঁহেৰে বনোৱা
এইটো চাওক লাইটটো ওপৰত চা পাচি দি দিছে চোৱা না এইবিলাক বিচনী নহয় জানো হেপী বাৰ্থডে আছিলে এইটো চোৱা হয় নাই বিচনী এখন এইটো বহিব পাৰিবা তোনত বহা ইয়াত লাইটটো দিব পাৰি নি বাৰু লাইটৰ চিষ্টেম আছে ৱাও ইয়াত বহিব পাৰিব কি ধুনীয়াকৈ বনাইছে চাওক বা তুমি বহিলাই ইয়াত যদি কোনোবাই বাৰ্থডে স্পেণ্ড কৰিব বিচাৰে তেতিয়াও কৰিব পাৰিব হেপী বাৰ্থডে আগতে কোনোবাই মানে কৰিছিলে সেইকাৰণে এইটো কি কাচি জোন টাইপতে বনাইছে হয় নাই আৰু ইয়াত চব লাইটৰ ওপৰতে এয়া পাচি লগাই দিছে আৰু এখন চাওক কি আৰামদায়ক চকী এইটো বাঁহৰ জাপি কি ধুনীয়া এখন খিৰিকী বনাই থৈছে বাঁহৰ এইফালে মোবাইলটো পৰি গ'ল এখন বাঁহৰ খিৰিকী একদম চাওক কি ধুনীয়া এইবিলাক ওপৰত টকৌপাত দিছে দেখিছা নাই টকৌপাতে বনাইছে এইফালে মোবাইলটো মানে ধুনীয়াকৈ চাওক আৰু এখন দলংখন দেখি আছে অকণমান আগত দেখাইছিলোঁ যে খালি পৰিব বুলি ভয় লাগে উঠাইছোঁ ৰ'বা আৰু এক কালাৰ চব এয়া পৰ্দা লগাই থৈছে এইটো চাওক ফুলৰ পুলি এইটো হেৰি নহয় জানো ফুলৰ টাব হয় চব বাঁহেৰে বনোৱা আছে বাঁহৰ ফুলৰ টাব এইটো অঁ আৰু ইয়াতে ধুনীয়া চকী একদম এইখন ইমান মজা লাগিছে ইয়াত হেৰি কৰিব পাৰিবা এফালৰ পৰা দেখাই গৈছোঁ এইটো কাপ হয় বাঁহেদি বনাইছে কি ধুনীয়াকৈ এইখন ইমান ধুনীয়া বিচনা ইয়াত শুব পাৰিবা বেতৰ এখন বিচনা নিশ্চয় আকৌ আৰু এইবিলাক টেবুল মানে ইয়াত যেতিয়া সোমাব ন একদম বহুত ধুনীয়া লাগে এখন খিৰিকী কি ধুনীয়াকৈ বাঁহৰ জাতিলাও দেখাই দিওঁ চাওঁ এইটো জাতিলাও বাঁহৰ এইবিলাক কাপ সজাই থৈছে ধুনীয়াকৈ ৰুমটো দেখাই দিছোঁ আপোনালোকক এয়া চাওক কাচি যোনটো মানে অকণমান কাচি যোনটোত বহোঁ আৰু ধুনীয়াকৈ কি আৰাম মানে বহুত ফেচিলিটি ইয়াত আছে মই কৈছোঁ নহয় আপোনালোকে ধুনীয়াকৈ ইয়াত আহি পানি পূৰা শুব পাৰিব বহিব পাৰিব এখন হেৰি বিচনা ধুনীয়াকৈ শুব পাৰিব শুই দিওঁ নিব অকণমান শুই চাইছোঁ ধুনীয়া লাগিছে একদম আৰু এইফালে এইখনত আপোনালোকে ফটো মাৰিব পাৰিব একদম ধুনীয়াকৈ এনেকৈ ৰৈ পেলাই ইফালে চাই বাহিৰলৈ কাৰোবাৰ ভাৱনা দেখালোঁ বাকী এইটো ৰুম দেখালোঁ আপোনালোকক মানে কেতিয়াবা যদি কাৰোবাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ হয় ইয়ালৈ আহিব পাৰিব মানে একদম ধুনীয়াকৈ মই আপোনালোকক দেখাইছিলে হেপী বাৰ্থডে ধুনীয়াকৈ লিখি থৈছে বহুত ধুনীয়া ধলপুৰ হোমষ্টে বাকী এতিয়া বাকীখিনি যাবলৈ চাওঁগৈ ধেৰ আছে বহুত আছে চাবলৈ বাহিৰলৈ ইয়াতো বহিব পাৰে ব্যৱস্থা আছে এখন মানে হেৰি আৰু যেনেকৈ ডাঙৰ ঘৰবিলাকত বাৰাণ্ডা থাকে যে ছাইডত এখন আৰাম চকী একদম বহা আৰাম কৰি লোৱা শুনিছা নাই এই হেৰি যে ডাঙৰ মানে বিল্ডিংবিলাকৰ পৰা যে কাষত যে চট থাকে যে হেৰি পৰা তেনেকুৱা আৰাম নিচিনা লাগিছে ইয়াত হয়নে বোলা তালৈ যাওঁ সেইটো তালৈ যাওঁ বোলা আৰু এতিয়া ব'লক আমি বেলেগ এটা জেগালৈ যাওঁ ইফালে এখন ৰেষ্টুৰেণ্ট এণ্ড কেফে এনেকৈ আকাৰ চিন্তা দি থৈছে যে এফালে ৰেষ্টুৰেণ্টখন আছে কাৰণে তেনেকৈ দিছে বাকী এইটো জেগালৈ যাওঁ ব'লক চাওক ইমান ধুনীয়াকৈ মানে এইবিলাক দেখিছে নাই একদম ফুলৰ পুলিবিলাক ৰুই থৈছে এইবিলাক বাঁহৰ টাববিলাকত দেখি ইমান ধুনীয়া লাগিছে কি ক'ম আৰু আহিলে মানে মনটো বহুত বেছি একদম বহুত ভাল লাগি যায় চাওক এইবোৰ এতিয়া ব'লক আমি ওপৰলৈ উঠি যাওঁ মানে দেখিছে নাই একদম দৰ্জাৰ চিষ্টেমেই বেলেগ এতিয়া বেলেগ এটা ৰুমলৈ আমি সোমাই আহিছোঁ ইয়াত চাওক উঠি যাচোন ল'বি নহয় কোনটো ওপৰলৈ উঠি যোৱা মই বোলো কাক মাতিলে আকৌ বনাই আছোঁ সেই আমি ওপৰৰ পৰা তলৰ পৰা ওপৰলৈ উঠি আহিছোঁ ইমান ধুনীয়া লাগিছে চিনেৰীটো চোৱা আকৌ তুমি এই কলেজৰ ল'ৰা ছোৱালী স্কুলৰ ল'ৰা ছোৱালী পাই গ'লহি ছয়দুৱাৰ এইফালে মানে আৰু বনোৱা মেলা কাম কৰি আছে আৰু কেইদিনমানৰ পিছত আৰু ধুনীয়াকৈ বস্তু মানে একদম বনাব নো স্মক কি ধুনীয়া একদম মই যে তই আহিব বুলি ভবা নাছিলোঁ নহয় আৰু এয়া আমাৰ ভণ্টি পলাইছে তাই ভণ্টি এজনী তাই পলাইছে আৰু এইফালে এইটো বেডৰুম হয়
দেখাই দিছোঁ আপোনালোকক, কিন্তু সোমোৱা এলাও নাই। বেগ চেগ আছে, মানুহজনো আছে মানে। সেইটো চাওক কি ধুনীয়া বেডৰুম। নোসোমাওঁ আৰু নহ'লে গালি খাম। লোকৰ বেডৰুম। এই ৰুমটোৰ কাষত এইবিলাক ওলমাই থৈছে চাওক, চালনী, ডলা, কুলাৰ চব এইবোৰ ওলমাই থৈ দিছে একদম ধুনীয়াকৈ। চব মানে বাঁহেৰে বনোৱা বস্তুৱে আছে ইয়াত আৰু বেলেগ নাই। বাকী এফালে এখন চাওক, একদম কি ধুনীয়া চোফা টাইপত একদম এহাল বহি আছে, কিন্তু মাজতে বহিব নোৱাৰোঁ, কাবাব মে হদ্দি হৈ যাম আমি। বাকী এখন এই আৰু কাষত পুখুৰী আছে এইটো। আৰু এখন চাওক কি ধুনীয়া বেতৰ, মানে কি ধুনীয়াকৈ বনাই দিছে, শোৱাৰ ব্যৱস্থা মানে একদম এখন দাঙি থোৱা দিছে না, একদম গাৰু চাৰুলৈ শুব পাৰিব ইয়াত। বাকী ব'লক বাহিৰলৈ যাওঁ। এখন দৰ্জাখনো দেখাইছোঁ, কি ধুনীয়া দৰ্জা, কাঁচ চাচ দি লগাইছে এখন। আৰু এফালে চাওক এয়া একদম দিছে না, একদম সেউজীয়াকৈ কাৰ্পেট পাৰি থৈ দিছে, কি মজা লাগিছে একদম। আৰু ভালে এইবিলাক আৰু একদম লাইট চাইট ফিটিং কৰি দিছে ধুনীয়াকৈ, মজা আছে একদম। এনেকুৱা জেগাবিলাকলৈ আহি ভাল লাগে মানে, চব ধুনীয়া ধুনীয়াকৈ বস্তুবিলাক সজাই থোৱা থাকে। আৰু ইয়াত মানে বহি ইয়াত দিছে চাহো খাব পাৰিব, ইয়াৰ আগৰ চাহ খোৱা আছে কাপ। বাকী বেলেগবিলাকো দেখাই থাকিম ব'লক আপোনালোকক। এইটো মাছ ওলমাই থৈছে, এইবোৰ বাঁহৰ মাছ। ভালকৈ দেখাই দিছোঁ চাওক আপোনালোকক। এইটো মাছৰ আকৃতিৰ নিচিনা লাগিছে, বেলেগনো কি ধৰিব পৰা নাই বাৰু বেলেগ কিবা। ইয়াত ৰিল চিল বনাবলৈ বহুত ধুনীয়া হয়নে বাৰু? নতুন বনোৱা মই তোমাক ৰিল বনাই দিম বনোৱা। কি ধুনীয়া জেগা একদম। ইয়াত তুমি অকণ বাগৰি বাগৰি যাব পাৰিবা, গম পাইছা নাই? ইয়াত বাগৰি বাগৰি যাব পাৰিবা। সেয়া আমাৰ ৰিল বনোৱাত ব্যস্ত। একদম ধুনীয়া ধুনীয়া কোমল কোমল চোফা। তুন কোমল কোমল চোফা বহাই আহা। মই বঢ়িয়া ৰুম ল'লোৱে একদম পূৰা বহি ধুনীয়া ধুনীয়া একদম নিউ ডিজাইন। ফেনো আছে, ফেচিলিটি দেখিছা নাই? তুন ফেনো আছে, ফেচিলিটি দেখিছা নাই? একদম অকণমান বহি লৈছোঁ আৰু আৰাম লৈছোঁ চবতে। কিবা এটা খাবগৈ লাগিছিলে নহয়, ব'লা আকৌ ভোক লাগিছে। আৰু এইফালে চাওক, এয়া পূৰা ফটো মৰাত ব্যস্ত। অকণমান দেখাই দিছোঁ আৰু ধুনীয়া লাগিছে একদম তাইকো। আৰু এইখন চাওক কি ধুনীয়া চাইকেল, কমপ্লিট হোৱাকৈ নাই মানে, বনোৱা মেলা কাম কৰি আছে। আৰু এইখনো বহুত ধুনীয়াকৈ বনাব মানে চাইকেলখন। আৰু এইফালে চাওক, আৰু এটা এনেকৈ ৰুম আছে, পিছলা বুলি লিখা আছে। প্ৰত্যেকটো ৰুমৰ আগত মানে কিবা এটা নহয় নাম আছেই। আৰু এইটো ৰুমতো মানুহজন থকাৰ সুবিধাই আছে। বাকী এইফালে আগফালে এইবোৰ চাওক, ফুলৰ টাব, একদম মহা টাইপত বহিবলৈ এইবিলাক কিবা কিবি থৈ দিছে। বেলেগ কিবা বনাই যদিও নাজানো। বাকী এইফালে কাষত এয়া একদম ধুনীয়াকৈ গড় এটা আঁকি থৈছে। আৰু এইফালে চাওক, আপোনালোকক অলপ বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ। এয়া পূৰা মানুহ বহি কথা পাতি আছে। আৰু সেইখন স্কুটাৰখন দেখিছে নহয়, এইখন একদম ৰং চং কৰি মানে একদম বহিব, ফটো মাৰিব পাৰিব ইয়াত। এয়া উই লাভ ধলপুৰ। আৰু সেয়া পাখি চাখি লগাই দিছে যে, সেইখনতো বহি ফটো মাৰিব পাৰিব। আৰু এইফালে এয়া একদম এখন সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা মানে বাঁহেৰে বনাই দিছে। এয়া স্কুটাৰখনত একদম যোনে চলাব নোৱাৰে ন, সিহঁতি এনেই উঠি আৰু ফটো মাৰি মজা ল'ব পাৰিব। আৰু ব'লক এইফালে সোমাই যাওঁ, দূৰপাং বুলি যিটো লিখা আছে তালৈ এয়া সোমাই আহিছোঁ। ইয়াত মজা আছে, অকণমান বহিছোঁ। এয়া চাওক কি ধুনীয়া একদম বহিবলৈ জেগা বনাই দিছে। এইটো এক্সট্ৰা ৰুম আৰু এইবিলাক। বাহিৰত ইয়াত মানে বহি পেলাই ধুনীয়াকৈ খাব মেলিব পাৰিব। আৰু এইফালে চাওক, এয়া মানে অথনিৰ পৰা খেলি ততেই পৰা নাই মানে, খেলিয়ে আছে। বাকী এইফালে চাওক, ব'লক এইটোলৈ সোমাব। এইটো দিক্ৰং বুলি লিখা আছে। এইটো সেই মানে বহি মেলি খাব পৰা আৰু ইয়াতে এইটো তেনেকুৱাই অকণমান আগত সোমোৱাটো নিচিনা। এইফালে চাওক, ইয়াত ফেনৰ সুবিধা আছে। আৰু এইটো ৰুমটো দেখালোঁ আপোনালোকক। এতিয়া ব'লক আকৌ বাহিৰলৈ যাওঁ। আৰু এইফালে চাওক, ইয়াৰ ওপৰত ফাষ্টফুড লিখা আছে যে, এইফালে এখন ৰেষ্টুৰেণ্টখন হয়। ব'লক আমি ভিতৰলৈ সোমাই যাওঁ। এইফালে দেখিছে, এয়া পূৰা বহা জেগা। এইখন এয়া টেবুল, ইয়াতে বহোঁ আমি। আৰু একদম এতিয়া খাম কিবা কিবি। চাওক ওপৰত কি ধুনীয়াকৈ এইবিলাক দেখিছে নাই, জাপি চাপি
একদম লাইটৰ ওপৰত এয়া মানে খৰাহী চৰাহী টাইপ এনেকৈ পাচি দি ধুনীয়াকৈ বনাই থৈছে একদম ধুনীয়াকৈ। আৰু এনেকুৱা আপোনালোকে চাগে দেখা নাই ক'তো, গতিকে আহিব ইয়ালৈ চবেই চাবলৈ। এতিয়া আমি কি খাম? এতিয়া মানে আমি খাবলৈ অপেক্ষা। আমি এতিয়া কি খাম? চিকেন ম'ম'। বহুত এতিয়া গৈ পাই বাৰ্থডে খাম যে, তাৰমানে আমি চিকেন ম'ম' খাবলৈ অপেক্ষা কৰি আছোঁ। এয়া খুব লাজ কৰে মানে এইবোৰ ফটো উঠিবলৈ পাৰে, কিন্তু ভিডিঅ' বনাবলৈ লাজ কৰে। আমাৰ কংকি ভাল হয় নাই কংকি? বেছি কলেজৰ পৰা বাহিৰে বাহিৰে পালেহি। এয়া ম'ম' পাই গ'লহি। ম'ম' দিবনে বেলেগ কিবা আছে? এতিয়া মানে আমাৰ ম'ম' পাই গ'লহি। কিবা খাবলৈ মন আছে নেকি? আছিলে মই কি? এয়া ঠাণ্ডা দিনত মানে চুপ পইতা মজা বেলেগ হয় নাই? চিকেন খাই দিওঁ খাই দিওঁ। তই আকৌ চিকেন চাওঁ তিনিজনী আকৌ নাখাওঁ। মই খাম। এতিয়া মানে একদম ধুনীয়াকৈ চাটনি দিছে। এয়া জেলি মজা। এতিয়া খাওঁ, বাকী পাছত লগ পাই আছোঁ। বাই বাই। এইফালে চাও চাও মাৰি আছে, মানে ম'ম' খাই আকৌ চাও চাও খাইছে। আৰু এইফালে মানে একদম পূৰা ফটো মৰাত ব্যস্ত। খোৱাৰ আগত মানে ফটো মেন হয় নাই? আপোনালোকে এখন উঠিব মন গ'লে আহিব পাৰে। হাই কংকি চাও মুখখন দেখাই দিয়া আকৌ। হেণ্ডেলডাল ধৰ আকৌ তই। এখনতে বোলে হেৰি স্কুটাৰ চলায়, এখনতে বোলে স্কুটাৰ চলায়। হৈ গ'ল হ'লনে? খেলা খেলা না, ভিডিঅ'টো কৰি থৈছোঁ আকৌ ভৱিষ্যতে চাব পাৰিবা। তেনেকৈ খেলি ভাল নালাগেতো। আৰু এইফালে চাওক একদম চাদৰ মেখেলা পিন্ধা ছোৱালী মানে একদম ফুৰিবলৈ আহিছিলে, ক'ৰবাত কিবা আছিলে চাগে, গম নাপাওঁ। একদম পূৰা এইবিলাক বহুত মানুহ আহি থাকে চাবলৈ, গতিকে আহিব আপোনালোকো। আৰু এতিয়া আমি একদম খাই বৈ মেলি আমি ঘৰলৈ যাওঁগৈ। দুখ লাগিছে মানে, তাত থাকিব ভাল আছিলে। আমাৰ যদি বহুত ধুনীয়া জেগা, আপোনালোকে এদিন আহিব। আৰু মানে এতিয়া আমাৰ ঘৰটো যদি কাষত থাকিলেহেঁতেন আমি সদায় আহিলোঁহেঁতেন। একদম সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা সুবিধা, খোৱা সুবিধা, থকা সুবিধা, আৰু ইয়াতকৈ কি লাগে? আৰু চব প্ৰাকৃতিক বস্তু হয় নাই? একদম বেতেৰে বনোৱা, বাঁহেৰে বনোৱা। গতিকে আপোনালোক আহিব চাবহি। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই 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 দি দিয়ে।